বন্ধুসকল আমি অসমীয়া ল'ৰা কেকেল দিয়ে অন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। মই এতিয়া মোবাইলৰ বিষয়ে ক'বলৈ বিচাৰিছো, মোবাইলৰ ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰৰ কথা। কাৰণ কি এতিয়া সকলো মানুহে মোবাইল ইউজ কৰি থাকে, সৰু চলিৰ পৰা আদি কৰি ডাঙৰ মানুহ সকলোৱে মোবাইল ব্যৱহাৰ কৰি থাকে। আৰু এতিয়াতো মোবাইল মেট্ৰিক পৰীক্ষা চলি আছে, বা মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত সকলো ল'ৰা ছোৱালী বিচাৰিব যে আমাক একোটা মোবাইল লাগে, বা যিসকলে পাৰে সেইসকলে দিব আৰু যিসকলে নোৱাৰে সেইসকলে নিদিব। যিসকলে যে মোবাইল দিব ছোৱালীবিলাকে ব্যৱহাৰো কৰিব, ল'ৰাবিলাকে কি ব্যৱহাৰ কৰিব সেইটো কোনো ধৰণৰ ভাল ব্যৱহাৰ নকৰে, সিহঁতে বেয়া ব্যৱহাৰে বেছিকৈ কৰে। যেনেকুৱা ক'বলৈ গ'লে পাবজি খেলি থাকে বা ফ্ৰী ফায়াৰ খেলিব, ছোৱালীবিলাকে টিকটক কৰিব, বা ছোৱালীবিলাকে কি কৰিব য'তেই নহয় কিয় ক'ৰবাত গ'লেই কেৱল টিকটক কৰিব, কোনো ধৰণৰ বেলেগ কাম নাই। সিহঁতে ঘৰত থাকিলেও টিকটক, ঘৰত কোনো ধৰণৰ কাম নকৰে, কেৱল টিকটকতে ব্যস্ত হৈ থাকে। আৰু ল'ৰাবিলাকেও কেৱল ফ্ৰী ফায়াৰ বা পাবজিতে ব্যস্ত হৈ থাকে, সিহঁতে কোনো ধৰণৰ কাম নকৰে। ইয়াৰ ফলত কি হৈ পৰিছে, সিহঁতে এলেহুৱা হৈ পৰিছে। বা টিকটক বা ফ্ৰী ফায়াৰ আজিৰ পৰা সিহঁতে বহুতো কথা জানিবও পাৰে, কি বা নিজৰ এক্টিভিটিটো দেখুৱাব পাৰে টিকটকৰ ফালৰ পৰাই। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে সিহঁতক কোনো ধৰণৰ এক্টিভিটি নেদেখুৱাই, কেৱল সিহঁতে ব্যস্ত এনেহে থাকে আৰু মোৰ ষ্টাইল কেনেকুৱা সেইটো দেখাব বিচাৰে। ল'ৰাবিলাকেও যাতে মই কিমান লেভেল পাছ কৰিলো সেইটোহে দেখুৱায়, কোনো বেলেগ দেখাবলৈ ইচ্ছা নকৰে। আৰু ইয়াৰ ফলত বা কি হৈ পৰিছে, ল'ৰা ছোৱালীবিলাকে কেতিয়া ভাত খাব লাগে কেতিয়া খুৱাব লাগে পাহৰি গৈছে। মাক দেউতাকে সিহঁতক ভাত খাব মাতি দিলে নাযায়, সিহঁতে ফ্ৰী ফায়াৰ বা টিকটক আদিতে ব্যস্ত হৈ থাকে। সিহঁতক ভাত আগত আনি দিব লাগে, সিহঁতে ভাত আগত যেতিয়া আনি দিব তেতিয়া খাব, সিহঁতে পাহৰি গৈছে। আৰু কিছুমান ল'ৰা ছোৱালী আছে যে হাগিব গ'লেও সিহঁতে হেৰি কৰি থাকে, ফ্ৰী ফায়াৰ খেলি থাকে, বেলেগ কোনো ধৰণৰ কামেই নকৰে। আৰু যেতিয়া মোবাইল ৰিচাৰ্জ শেষ হ'ব, কিয় মাক দেউতাকক সুধিব, বা সিহঁতে ইমান ব্যস্ত হৈ থাকে দেখি কি কৰে, সিহঁতে হেৰি কৰি দিব, মাক দেউতাকে নিদিয়ে, যেতিয়া মাক দেউতাকৰ লগত কাজিয়া কৰে। কিন্তু মাক দেউতাকক যি সন্মান কৰিব লাগে। আৰু কিছুমান বহুতো ছাত্ৰ ছাত্ৰীক দেখিবলৈ পোৱা যায় যে মাক দেউতাকৰ আগত কোনো ধৰণৰ জ্ঞান নিখিলে, কিন্তু পঢ়া টেবুলত বহে মাক দেউতাকক দেখুৱাই ফেলে। কিন্তু মাক দেউতাক যেতিয়া ৰুমৰ পৰা ওলাই যায় সিহঁতে কেৱল গেমত ব্যস্ত হৈ পৰে, বা মোবাইলৰ অন্যান্য ব্যৱহাৰ পাতি আছে নহয় বেয়া ব্যৱহাৰ, সেইবিলাকত ব্যস্ত হৈ পৰে। আৰু মোবাইলত বহুতো ভাল ব্যৱহাৰো আছে, যেনেকৈ ক'ব গ'লে মোবাইলত ইউটিউবৰ চাৰ্চ কৰি পেলাই বহুতো নজনা কথা জানিব পাৰে, বহুতো টেকনিকেল কথা শিকিব পাৰে, বা গুগলত চাৰ্চ কৰি পেলাই বহুতো নজনা প্ৰশ্ন চাৰ্চ কৰি তাৰ পৰা জানিব পাৰে, ইয়াৰ পৰা বহুতো নজনা কথা শিকিব পাৰে। আমি এইটো বিচাৰিছো যে মানুহবিলাকে বা সকলো লোকে বা ছাত্ৰ ছাত্ৰীয়ে মোবাইলৰ ভাল ব্যৱহাৰহে কৰে, কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে। আৰু ইয়াতে যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰিব। লগতে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।